गसाइगाव टाउननि खाथियाव जोंहा राजबंशी भाइफोर आरो बे खाथि खाला थानाय बिभिन्न जाथि गस्थिया बिसुवा पालन खालामदों आरो बे बिसुवायाव फैनानै जोबोद मोजां मोनदों मानोना ओनसोलनि माने धर्मखौ सिन्था खालायाब्लानो जाथिखौ सिन्था खालायाब्लानो बयबो बाहागो लादों मुस्लिमफोरबो बाहागो लादों ख्रिस्टानफोरबो बाहागो लादों बङालिफोर बर'फोर राजबंशी सुत्रधर बयबो ज' जाथारदों बेवहाय आंखौ आलासि महरै लेंहरदों आरो आंखौ आलासि महरै लेंहरनायनि एकमात्र खारनानो जाहैबाय बे ओनसोलनि साफ्रोमबो रायजो राजाया एबार BPF नो भट होनो थाखाय थागथियारि जानानै दङ ओंखायनो आंखौ गाहाय आलासि महरै लेंहरदों आं दिनै फैदों फैनानै रायजो राजाफोरजों खेबसे नुजानानै रायज्लायनो मोननानै जोबोद मोजां मोनदों आङो सानसेयाव 6टानिफ्राय 10टासिम मिटिं खालामो गतिके आं मिथिनो मोनबाय दा BPF खौ बयबो माबाफ्रानो मानसिफ्रानो बयबो हारि माहारियानो बजबनानै लाबाय आरो बे फैगौ इलेक्सना माब्ला जायो बेखौसो नेगासिनो दङ BPF आ गोबां भट लानानै गुबुननिफ्राय बांसिन भट लानानै जों देरहागोन ইয়াত বিচুৱা পালন কৰি আছে গোসাইগাঁও টাউনৰ কাষতে তো বিচুৱা উদযাপন কমিটিয়ে মোক মাতিছে মই আহি পালোঁ আহি পাই খুব ভাল পালোঁ ইয়াৰ গোটেই অঞ্চলত জাতি ধৰ্ম নিৰ্বিশেষে মুছলিম ভাইসকল ইয়াত আছে খ্ৰীষ্টিয়ান ভাইসকলো ইয়াত আছে গাৰো ৰাভা তাৰপিছত ৰাজবংশী বড়ো বঙালী সকলোৱে ইয়াত আগভাগ লৈছে ডাঙৰকৈ কৰিছে আৰু ইয়াৰ মিনিংটো হৈছে বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বীৰ মাজত ইয়াত একতা আছে দাদা ভাইৰ নিচিনা এটা ভাতৃত্ব সম্পৰ্ক ৰাখি পেলাই যিকোনো ধৰ্মৰ মানুহবিলাকে পালন কৰা যিকোনো ফাংচনত সকলোৱে পাৰ্টিচিপেট কৰে সেইটোকে আমি বিচাৰোঁ ভাল হৈছে দলৰ আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থী আৰু মোক ইয়াত আমাৰ ৰাজবংশী ভাইসকলে মোক মাতিছে মানে তেখেতসকলে আৰু এই অঞ্চলৰ বিভিন্ন জাতি গোষ্ঠী যিমান আছে মোক ভোট দিব আৰু ভোট দিব এই মেণ্টেলিটি দিহে মোক মাতিছে মই তেখেতসকলক ধন্যবাদ দিছোঁ ৰাজবংশী ভাইসকলে আমাৰে ভাই যোৱাকালিও ভাই আজিও ভাই সদায় আমাৰে ভাই গতিকে আমি একেলগে থাকিম তেখেতসকলৰ যি ৰাজনৈতিক দাবী ST কৰণৰ যিটো দাবী বহু বছৰ ধৰি এনে পৰি আছে আসাম চৰকাৰ বা ভাৰত চৰকাৰে এতিয়াও কোনো এটা কংক্ৰিট পলিচি ল'ব পৰা নাই বা লোৱা নাই ইচ্ছাকৃতভাৱে কিন্তু BTC বাকী হৈ আমি BPF দল হিচাপে তেখেতসকলৰ যিটো ৰাজনৈতিক দাবী ST কৰণৰ কথা ৰাজবংশী আৰু আদিবাসী এই দাবীৰ ওপৰত আমাৰ দলীয় যিটো মন্তব্য বা আমাৰ দলীয় যিটো সিদ্ধান্ত এইটো হ'ল অতি সোনকালে তেখেতসকলক ST ষ্টেটাছ দিব লাগে গতিকে সেই গোটেই কথাটো আমি BPF দল হিচাপে চালি জাৰি চাইছোঁ আৰু আমাৰ BPF দলে MP জিকি যোৱাৰ পিছত এই ইস্যুটো আমি পাৰ্লিয়ামেণ্টৰ উত্থাপন কৰিব হাইকোৰ্টে ভাৰ্ডিক্ট দিছে যে তেখেতৰ যিটো বড়ো কছাৰীৰ নামৰ যিটো চাৰ্টিফিকেট লৈছিলে আইডেণ্টিফাই কৰিছে যে তেখেতে বড়ো নহয় গতিকে যি চাৰ্টিফিকেট এই চাৰ্টিফিকেটটো ভুৱা আমাৰ ক'ব লগা নাই সেইটো আইনগতভাৱে আজি আহি 10 বছৰৰ পিছত 11 বছৰত তেখেতৰ যিটো মনোনয়ন কিবা হ'ল সেইটো বাতিল কৰি দিলে ডেপুটি কমিশনাৰে আইনগতভাৱে গতিকে আমাৰ ক'ব লগা নাই যে আইনে যেনেকৈ দেখিছে সেইটোকে কৰিছে আমি নৱচৰণীয়া থাকক বা নাথাকক কোনো পাৰ্থক্য নাহে BPF দলে ৰাইজৰ দল BTC বাকীৰ দল আৰু BPF দলক কোনো দিন BTC বাকীয়ে এৰি যোৱা নাই যোৱা 2020 চনৰ ইলেকশ্যনত আপোনালোকে চাব ইমানেই আমাৰ ওপৰত প্ৰশাসনিকভাৱে বা ৰাজনৈতিকভাৱে যেনেকৈ প্ৰেছাৰ আছিল তথাপিতো আমি BPF দলেই হাইষ্ট নাম্বাৰ আমি জিকিছোঁ 17টা সেইটো মানে BTC বাকীয়ে মেণ্ডেট যিটো মেণ্ডেট BPF কে দিছে এইবাৰ যোৱাবাৰত যেনেকৈ অন্যায়ভাৱে
চৰকাৰ গঠন কৰিলে কোনোবা 9টা পোৱা 11টা পোৱা দলবোৰে একেলগে লগ লাগি পেলাই ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে BTC-বাসী এইবাৰ সাজু হৈছে গতিকে এই MP ইলেকশ্যনত BTC-বাসী প্ৰত্যেক জাতি গোষ্ঠী ধৰ্মাৱলম্বী একগোট হৈছে আৰু বহুত ভোট লৈ পেলাই মই BPF-ৰ প্ৰাৰ্থী হৈ পেলাই জিকি যাম